হেল্ল' এভৰিৱান, সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আজি 1 জানুৱাৰী এফালে আহিছোঁ, তাকে অকণমান আপোনালোকৰ সৈতে শ্বেয়াৰো কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব বুলি আশা ৰাখিছোঁ। আৰু ভাল লাগিলে শেষত লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহিছোঁ শিৱসাগৰৰ বকতাৰ জবলাটিঙত থকা বাখৰ বেঙেনা মহোৎসৱলৈ। বাখৰ বেঙেনা গছজোপাৰ বিষয়ে আপোনালোকে শুনিছেনে বাৰু? 3দিনীয়া কাৰ্যসূচীৰে বাখৰ বেঙেনা মহোৎসৱ পাতিছে আৰু তাকে চাবলৈ বুলি আজি আহিলোঁ। আৰু তিনিদিনীয়া এক বৰ্ণাঢ্য কাৰ্যসূচীৰে বাখৰ আহিছে আৰু অকণমান এইজোপাই বাখৰ বেঙেনা। এইজোপা কেৱল এজোপা গছ নহয়, ই এক জীৱন্ত বুৰঞ্জী। ইতিহাসবিদসকলৰ মতে আহোম স্বৰ্গদেউ চুহুংমুঙৰ দিনতে তেওঁৰ এজন বিষয়াই এই গছজোপা ৰোপণ কৰিছিল। আপুনি জানি আচৰিত হ'ব যে 2013 চনত হোৱা এক বৈজ্ঞানিক গৱেষণাৰ মতে এই গছজোপাৰ বয়স প্ৰায় 580 বছৰ। লক্ষ্ণৌৰ বীৰবল সাহনী ইনষ্টিটিউট অৱ পেলিঅ'বটানীৰ বিজ্ঞানীসকলে ৰেডিঅ' কাৰ্বন বিশ্লেষণৰ জৰিয়তে এই বয়স নিৰ্ধাৰণ কৰিছে। আৰু ইয়াতে মানুহে সেৱা পূজা কৰিবলৈ, ধূপ চাকি জ্বলাবলৈ ধুনীয়াকৈ ব্যৱস্থাও আছে। সময় সুবিধা মিলাই আপোনালোকেও কেতিয়াবা আহি চাই যাবহি পাৰে বকতাত থকা বাখৰ বেঙেনা। আৰু ইয়াতে হৈছে বাখৰ বেঙেনা মহোৎসৱ, 3দিনীয়া কাৰ্যসূচীৰে পাতিছে আৰু ৰাইজৰ বিৰাট সমাগম ঘটিছে। আমিও আজি 1 জানুৱাৰী বুলি ইয়ালৈকে বুলি আহিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। সৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আৰু নতুন বছৰ সকলোৰে ভালে কুশলে পাৰ হওক। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহিম। তেতিয়ালৈকে সকলো ভালে থাকক, কুশলে থাকক। আজিলৈ আহিছোঁ দেই, বাই বাই।